নমস্কাৰ, মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক আকৌ হাতীৰ ভিডিঅ'য়ে দিছোঁ। যিহেতু মানে একদম আমাক ওচৰত একেবাৰে কাষতে আহিছে, সেয়া হাতী বাগানত খাই আছে, সি একেবাৰে কাষত আহি পেলাই। সেইবাবে মই আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালোঁ, চাই যাব। আজিও একে 4:30মান বজাতে ওলাইছে, ৰাতিপুৱাই ওলাইছে হাতী। পোৱালি হাতীও আছে, সেয়া দেখিছে নহয়, মাজত সোমোৱাই ৰাখিছে তেওঁলোকে। ইমান ভাল লাগিছে দেখি পেলাই। ধুনীয়াকৈ খাই আছে, আমাৰ পিনে চাই আছে, চাওক। ইমান মৰম লাগিছে, ইমান ধুনীয়াকৈ চাই আছে, চাওকচোন। তেওঁলোক গ'লগৈ, যিহেতু খাই মেলি হ'ল আৰু সেয়া গ'লগৈ, কলগছ খালে। যিহেতু মানে সকলোফালে পানী হৈ গৈছে, সেইবাবে তেওঁলোকৰো আহাৰ নাইকিয়াই হৈ গৈছে খাবৰ বাবে, আৰু এইকেইদিন তেনেকৈ আহি আছে। আমাৰ এজনীয়ে বাই বাই দিছে, হাতী গৈছেগৈ যে। মোৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহি আছোঁ। নমস্কাৰ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।